ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক কিছুমান পাচলি দেখুৱাইছোঁ আৰু মই এই পাচলিবিলাক কি কাৰণে দেখুৱাইছোঁ তোমালোকে অনুমান কৰিব পাৰিছা নিশ্চয়। আজি মই তোমালোকক কম বেছিৰ ধাৰণা দিবলৈ ওলাইছোঁ। কোনটো থোপত বস্তু কম আছে, পাচলি কম আছে, কোনটো থোপত বেছি আছে তাকে মই দেখুৱাবলৈ লৈছোঁ। তোমালোকে চোৱাচোন। প্ৰথমতে এয়া চোৱা, এয়া কি পাচলি? এয়া হৈছে বিলাহী, নহয়নে? ইয়াত বিলাহী এটা আছে আৰু ইয়াত কেইটা আছে? ইয়াত আছে দুটা, হয়নে? তাৰপিছত ইয়াত চোৱা, ইয়াত পটল, ইয়াত তিনিটা আছে আৰু ইয়াত আছে চাৰিটা। আৰু ইয়াত চোৱা, ইয়াত আছে পাঁচটা পটল আৰু ইয়াত আছে সাতটা পটল। এয়া চোৱা, 1 2 3 4 5 6 7 আৰু ইয়াত চোৱা পাঁচটা, 1 2 3 4 5। এয়া ইয়াত চোৱা পটল কেইটা আছে, চোৱা এইটো থোপত এটা দুটা তিনিটা আৰু এইটো থোপত কেইটা আছে পটল? 1 2 3 4টা, হয়নে? আৰু ইয়াত বিলাহী কেইটা আছে? এটা আৰু ইয়াত আছে এটা দুটা, হয়নে? এতিয়া তোমালোকে ইয়াৰ পৰা কি গম পাইছা বাৰু? প্ৰথমে আমি দেখিলোঁ এটা বিলাহী, তাৰপিছত দেখিলোঁ দুটা বিলাহী। তেতিয়াহ'লে আমি ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰিছোঁ যে এইটো থোপত বিলাহী বেছি আছে আৰু এইটো থোপত বিলাহী কম আছে, হয়নে? ইয়াৰ পৰা আমি কম বেছি ধাৰণা পালোঁ। আৰু ইয়াত আছে পটল তিনিটা, ইয়াত আছে পটল কেইটা? পাঁচটা। ইয়াৰ পৰা আমি কি গম পাইছোঁ? এইটো থোপত পটল বেছি আছে আৰু এইটো থোপত কম আছে। আৰু ইয়াত চোৱা, ইয়াত আছে পটল পাঁচটা আৰু ইয়াত আছে কেইটা আছে? সাতটা। ইয়াৰ পৰা আমি সহজে অনুমান কৰিব পাৰিছোঁ যে এইটো থোপত পটলৰ সংখ্যা কম আছে আৰু এইটো থোপত পটলৰ সংখ্যা বেছি আছে। এইবিলাকৰ পৰা আমি সহজে অনুমান কৰিব পাৰিছোঁ যে কোনটো বেছি আৰু কোনটো কম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ঘৰত সহজে পোৱা পাচলি কিছুমান সামগ্ৰী, শিল, ফল, মাৰ্বল আদি এনেদৰে তোমালোকে থোপ বনাই গণনা কৰিবা। কোনটো থোপত সামগ্ৰী বেছি হয়, কোনটো থোপত কম হয়, তাৰ পৰাই তোমালোকে সহজে অনুমান কৰিব পাৰিবা, নহয়নে? ঠিক আছে, আজিলৈ আহোঁ, অন্য এদিনাখন আকৌ লগ পাম। নমস্কাৰ।